বন্ধুসকল এতিয়া মই গৈ আছোঁ আমাৰ কলেজত মোৰ পুৰণা কলেজত মানে মই য'ত ডিগ্ৰী পঢ়িছিলোঁ LCB কলেজত তাতে আজি গোল্ডেন জুবলি আৰু সেইকাৰণে মই এতিয়া কলেজলৈ গৈ আছোঁ আজিৰ দিনটোত কি হয় আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম ঠিক আছে তেনেহ'লে বলক লগৰবিলাকে গধূলিহে যাম বুলি কৈছে যিহেতু গধূলিৰ পৰা সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব তেওঁলোকে এতিয়া নাযাওঁ বুলি কৈছে দুপৰীয়া সময়ত কিন্তু মই এতিয়াই যাম কাৰণ আমাৰ ৰাস্তাটোত বাঘ ওলায় আৰু সেইকাৰণে আৰু মই যিহেতু পাহাৰত থাকোঁ আৰু আমাৰ ৰাস্তাটোত বাঘ ওলায় সেইকাৰণে মই ৰাতিপুৱাই যাওঁ মানে ৰাতিপুৱা নহয় আৰু দুপৰীয়াই যাওঁ বুলি ভাবিছোঁ আচলতে প্ৰথমতে ভাবিছিলোঁ মেখেলা চাদৰ পিন্ধি আহিম বুলি কিন্তু নহ'ল ইমান গৰম লাগিছে সেইকাৰণে মেখেলা চাদৰ পিন্ধি অহা নহ'ল আচলতে পিন্ধিছিলোঁ মেখেলা চাদৰ দুবাৰ পিন্ধিলোঁ কিন্তু খুলিলোঁ কাৰণ ইমান গৰম লাগিছে ঠিক আছে তেনেহ'লে এতিয়া মই গৈ থাকোঁ এতিয়া যাওঁতে 12টাই বাজিছে এয়া আহি পালোঁ আৰু আচলতে বহুতে থিয় হৈ আছে বহিবলৈ জেগা পোৱা নাই সেইকাৰণে যি বহি লৈছে আৰু উঠা নাই আৰু এতিয়া প্ৰব্লেম বিশেষ অতিথি হিচাপে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিমন্ত্ৰণ কৰা হৈছে আৰু তেওঁ আহিব অলপ পাছতে আপোনালোককো দেখুৱাই যাম আহি পোৱাৰ লগে লগে এতিয়া আমাক প্ৰথমতে চাহ খাবলৈ দিছে আৰু এয়া হ'ল চাহৰ লগত খাব দিয়া নাস্তা আমি বড়োধেতি গৈ আছোঁ আৰু এইটো হ'ল ফাৰ্ষ্ট ফ্ল'ৰত ইয়াতে কিছুমান এক্সিবিশ্যন কৰিছে ডিপাৰ্টমেণ্টবিলাকৰ ফালৰ পৰা ল'ৰা ছোৱালীবিলাকে কিছুমান বস্তু এনেকৈ বনাই সজাইছে এয়া এছএমএছ ডিপাৰ্টমেণ্টৰ এইবোৰ বস্তু এনেকৈ প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰে বস্তুবোৰ সজোৱা হৈছে আৰু এই প্ৰদৰ্শনীবিলাকৰ মাজেদি নিজৰ বিভাগীয় কিছু তথ্য ৰাইজৰ মাজলৈ ওলাই দিবলৈ চেষ্টা কৰিছে তেওঁলোকে এইবোৰ খুব সুন্দৰ হৈছে বাৰু এয়া এক্সিবিশ্যন চালোঁ আৰু এতিয়া আমি ভাত খাবলৈ আহিছোঁ এতিয়া আমি ভাতটো খাই লওঁ ইয়াতে ধুনীয়াকৈ ব্যৱস্থা কৰি দিয়া হৈছে খোৱাৰ দুপৰীয়া আহাৰ ইয়াতে সকলোৱে গ্ৰহণ কৰিবৰ কাৰণে কিছুমান সুবিধা কৰি দিছে আৰু ইয়াতে এতিয়া আমি খাদ্য গ্ৰহণ কৰিম
এনেতে আজিৰ সভাৰ মুখ্য আকৰ্ষণ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি ইয়াতে উপস্থিত হৈছে আৰু এতিয়া তেওঁৰ সম্বৰ্ধনা অনুষ্ঠান আমি চাম আৰু আপোনালোককো দেখুৱাই যাম। এয়া ইয়াৰে কিছুমান দৃশ্য আপোনালোকৰ ওচৰত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। উদযাপন সমিতিৰ মুকলি সভাত সভাপতিত্ব কৰা ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ গলেন্দ্ৰ কুমাৰ দাস ডাঙৰীয়া, নাহৰকটীয়া সমষ্টিৰ সন্মানীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়া, আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ অমৰেন্দ্ৰ কলিতা ডাঙৰীয়া, ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ দাতা পৰিয়ালক প্ৰতিনিধিত্ব কৰা। প্ৰগ্ৰেম চালোঁ আৰু প্ৰগ্ৰেম মানে কি আৰু ভাষণ দি আছে, ভাষণ চালোঁ আৰু এতিয়া ঘৰলৈ যাব ওলাইছোঁ। বেছি পলম নকৰোঁ, বেছি পলম কৰিলে আমাৰ ৰাস্তাত আৰু ভাগ ওলাব। গধূলিলৈকে সন্ধিয়ালৈকে মানে কিছু অনুষ্ঠান হ'ব, সংগীত অনুষ্ঠান, কোনোবা পদ্ধতি আহিব, তাৰে আগতে ঘৰত যাওঁ।